নমস্কাৰ অসমবাসী ৰায়। আজি মই এটা সৰু এটা বস্তুৰ বিষয় লৈ কেনেকুৱা বস্তুৰ বিষয় লৈ আপোনালোকে চাই লওক একবাৰ। তাৰপিছত আপোনালোকে কমেণ্ট ছেকশ্যনত বুজাব, হয়তো গালিও পাৰিব পাৰে, হয়তো কোনোবা গানি ক'ব পাৰে বোলে ক'ৰ কি ভিডিঅ' বনায়। গতিকে আপোনালোকে চাই লওক, চাই পেলাই তাৰপিছত ক'ব হা বস্তুটো কেনেকুৱা কি বস্তু সেইটো চাই পেলাই ক'ব আপোনালোকে। এইটো কি দেখিছেনে? পাৱৰা, আমি কওঁ পাৰা, ঠিক আছে? পাৰা, পাৱৰা বা পাৰা বা পাৱৰা চৰাই, যিয়ে নহওক কিবা এটা আৰু পাৱৰা চৰাই বা পাৰা। গতিকে ইহঁতৰতো জীয়াই থকাৰ এটা সপোন থাকেনে? বহুত সকল মানুহে কি কৰে, ল' প্ৰেছাৰ হ'লে বোলে হাই কৰিব লাগি ইয়াত বোলে মছলা, গৰম মছলা দি পেলাই জোল কৰি খায়। আমাৰ প্ৰায় অসমত এইটো চলে, বহুত মানুহে খায়। কিন্তু মই সেই যিকেইজন মানুহে খায় সেইকেইজন মানুহে ক'ব বিচাৰিছোঁ কথাখিনি। গতিকে বেলেগ যোনগিলে নাখায় সেইগিলা বাৰু ভালে, মই সিহঁতক ধন্যবাদ দিছোঁ। যিকেইজনে খায় সিহঁতক মই ক'ব গৈছোঁ কথাখিনি। আৰে ল' প্ৰেছাৰ হ'লে যে ইটো খালি যে হাই প্ৰেছাৰ হ'ব, কি ক'ম, বেয়া লাগে একচুৱেলি। এই বস্তুটো মৰম লগা, ল'ৰা চৰাইটো নাখায়, প্ৰায় নাখায়। এই ইয়াতে আমি বাহিৰত থাকোঁ, এই দেখিছেনে? এটা পাত্ৰত পানী আছে, এটা পাত্ৰত আধাত দিছে আৰু দুটা ভাতো চৰাই একেলগে মিলিজুলি ধুনীয়াকৈ খাই আছে। মানে পাৱৰাও আহে খাবা আৰু ইহঁতেও খায়, মানে মিলিজুলি ধুনীয়াকৈ খায় আৰু। মানে কি নিজৰ ধৰ্মখুৰ আগত ঘৰত দৰে বনাই দিয়ে সিহঁতক, আধা যুগৰ বাবদ এটা ঘৰত দৰে বস্তু এটা বনাই দিয়ে। তাতে সিহঁতে যিখিনি আধাত দিয়ে সেইখিনি খাই লৈ পেলাই সিহঁতে উৰা দি গুচি যায়। আকৌ ভোক লাগিলে আকৌ আহে, তাতে পানী দিয়ে, আধাত দিয়ে। অলপ মৰম কৰক বস্তু। মানে কি এই চৰাই, পাৰা, বনৰীয়া জীৱ জন্তু কিছুমানক খাবৰ খাদ্য দিছে, মাংস দিছে, বহুতখিনি মাংস দিছে, ছাগল দিছে। গাহৰিটোৰ বিষয়ে কিয় ক'ব ভাল নালাগে, কাৰণ কি ইহঁতে নাখায়। বাহিৰত প্ৰায় মুম্বাই কিছুমানে খায়, কিছুমানে নাখায়। এইটো চবৰে বেলেগ বেলেগ নিজৰ পাৰ্চনেলি কথা। কিন্তু আমি খাওঁ যিহেতুকে আমি খাই পেলাইও নাখাওঁ বুলি কোৱা আৰু কথাখিনি। কিন্তু বহুতে কয় কি চুৱাৰৰ মাংস খা, পিককে চিকেন খাতে কেঁচা মানে হাঁচতা হাঁহে, হাঁহাগিলা হাঁহি থাকক। কিন্তু এইটো বিশেষলি পাৱৰা চৰাইটো বহুতে নাখাব। এইটো মৰম লগা বস্তু, বিৰাট মৰমৰ বস্তু, এইটো মৰম লাগে ইহঁতক। গতিকে সকলোকে অনুৰোধ জনালোঁ, পাৱৰা পাৰিলে ধুনীয়াকৈ শান্তিৰ প্ৰতীকৰ বস্তু এইটো একচুৱেলি। সেইকাৰণে সেইটোকে কৈ লৈ পেলাই ভিডিঅ'টো বনালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, নতুনকৈ চেনেলটোত আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে? আজিৰ কাৰণে বাই, এইখিনিয়ে ক'ব লগা হৈছিল। জয় হিন্দ, জয় আই অসম।